Hello everyone, welcome to my new YouTube channel. আজি মটন বিৰিয়ানী ৰেচিপি এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। বহুতে চিকেন বিৰিয়ানী বনায়, কিন্তু বিৰিয়ানীৰ টেষ্টটো সাধাৰণতে মটন বিৰিয়ানীত থাকে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে মোক বহুত মৰম আৰু ছাপোৰ্ট দিছে, তাৰ কাৰণে মই সদায় কৃতজ্ঞ আৰু এনেকৈয়ে মোক আগলৈকেও মৰম আৰু ছাপোৰ্ট দি যাব। এতিয়া আমি ৰেচিপিটো আৰম্ভ কৰোঁ বলক। লেটছ ষ্টাৰ্ট। প্ৰথমতে বিৰিয়ানীত লগা মছলাখিনি ৰেডি কৰি ল'ম। মই ইয়াত দিছোঁ আদা, নহৰু, গোটা জিৰা, গোটা ধনিয়া, শুকান জলকীয়া, পিঁয়াজ, দালচেনি, ইলাচি, ডাঙৰ ইলাচি, লং। এইখিনি পেষ্ট বনাই ল'ম। বাচমতি চাউল লৈ লৈছোঁ। কুকাৰত ধুনীয়াকৈ দি তাত দালচেনি, ইলাচি, গোটা জিৰা, লং আৰু তেজপাত দি শেষত নেমু অকণমান চেপি দিছোঁ। তাৰ পাছত আমি বিৰিয়ানীত লগা পিঁয়াজখিনি ভাজি লৈছোঁ। ৰঙাকৈ ভাজি ল'ম। এতিয়া আমি মাংসখিনি পিঁয়াজ দি দিছোঁ, ভজা পিঁয়াজখিনি, হালধি, নিমখ আৰু মছলাখিনি দি দিম। আৰু বিৰিয়ানী মছলা 2 চামুচ লৈছোঁ। এইখিনি ধুনীয়াকৈ মিহলাই ল'ম। এয়া মিহলাই ল'লোঁ ধুনীয়াকৈ। তেলত পিঁয়াজ, বিলাহী, তেজপাত দি মাংসখিনি দি এতিয়া ভাজি থাকিম। অলপ ৰেড চিলি দিছোঁ মই। আলু আৰু কেপচিকাম এটা দি দিছোঁ। মাংসখিনি এতিয়া নমাই লৈছোঁ। এতিয়া ভাতখিনি হৈ গ'ল। প্ৰথমতে মাংস অকণমান দি লৈছোঁ, তাৰপিছত ভাত অকণমান দি, আপোনালোকে জানে এইটো, পিঁয়াজ দি আৰু পদিনা পাত, আকৌ মাংস অকণমান দি, আকৌ ভাত দি এনেকৈ লৈ ল'ম। বিৰিয়ানী মছলা এচামুচ দি দিছোঁ আৰু ঘিউ এচামুচ দি দিম। ফ্লেভাৰটো বৰ ধুনীয়া হয়। গেছত টাৱা এখন দি ল' ফ্লেমত ধুনীয়াকৈ ঢাকনি এখন দি এটা গধুৰ বস্তু দি দিব লাগিব। আধা ঘণ্টা থ'ব লাগিব। আধা ঘণ্টাৰ পাছত এয়া আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। ধুনীয়াকৈ মিলাই লৈছোঁ। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও তাতকৈ বহুত টেষ্টি হৈছে।